নমস্কাৰ গীতা চেতিয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৰহাটৰ ঘৰত থকা আমি আজি প্ৰায় 8 দিন 10 দিন মানেই হ'ল। ইমান গৰম পৰিছে এইকেইদিন, পুৰা ব্যস্ত আছোঁ। ঘৰত এখন সকামৰ নিয়মো কৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ বহুত ব্যস্ত থকাৰ বাবে। আজি আমি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰলৈ যাবলৈ ওলাইছোঁ। আহকচোন নামঘৰ ভাগ চাওঁ আমি। এয়া আমি নামঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে আমি সন্ধিয়া নামঘৰলৈ আহিছোঁ। এয়া আমি মেইন গেটখন পাইছোঁহি। এয়া এইখন ঢেকীয়াখোৱা বৰনামঘৰ মেইন গেটখন। এইখন প্ৰথমে পোৱা গেটখন ভাঙি পেলাব 4 লেন হোৱাৰ কাৰণে, আৰু এইখন নতুনকৈ বনাইছে। ইয়াৰ পৰা অলপ দূৰ গ'লেই আমি নামঘৰ ভাগ পামগৈ।
এয়াই হ'ল ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ। পবিত্ৰ ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰত এভাগি সেৱা জনালোহি আৰু এনেকৈ দুখনমান কিতাপ কিনিলোঁ আৰু অলপ সময় বহিলোঁ, ফটো প'ষ্ট দিলোঁ আৰু এনেকৈ অলপ সময় বহি আমি ঘৰলৈ ঘূৰি গ'লোঁ। আজিৰ এই মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।